ডিগবৈত নিশাটোৰ ভিতৰতে দুটাকৈ কালী মন্দিৰ, এটা নামঘৰ তথা দোকানত চুৰি। ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত মুলিয়াবাৰী আৰু বাপাপংকত কালি দুটাকৈ কালী মন্দিৰ, এটা নামঘৰ আৰু এখন দোকানত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। চোৰে মুলিয়াবাৰীস্থিত দুটা কালী মন্দিৰ আৰু বাপাপংস্থিত শ্ৰী শ্ৰী বাপাপং শংকৰগুৰুৰ নামঘৰত দান পাত্ৰ ভাঙি দান বৰঙণিত টকাও লৈ উদ্ধাৰ হয়। চোৰে নগদ ধনৰ লগতে বহু মূল্যৱান সামগ্ৰীও লৈ যায়। পূৰ্বেও কালী মন্দিৰত দুইটাত চুৰিকাণ্ড সংঘটিত হৈছিল। ইপিনে বাপাপংকত এখন দোকানৰ তলা ভাঙি এখন চাইকেল আৰু খাদ্য সামগ্ৰী লৈ যায়। বিগত কিছুদিন ধৰি তেলনিগৰী, ডিগবৈ লগতে দাঁতি কাষৰীয়া অঞ্চলসমূহত বহু স্কুটি, মটৰচাইকেল চুৰি হৈ অহাৰ পাছতো গাঁওৰক্ষী বাহিনী আৰু আৰক্ষীয়ে এই চুৰিকাণ্ড ৰোধ কৰিব পৰা নাই। সঘনাই চুৰিকাণ্ড সংঘটিত হোৱাৰ বাবে স্থানীয় জনসাধাৰণ ক্ষোভিত হৈ পৰিছে। ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। লৈ গ'ল বুলি শুনিছোঁ, কি হ'ল ঘটনাটো? কালি সেইটো ৰাতিপুৱা আমাৰ দেউতা থাকে ইয়াত। দেউতাই দেখিলে দৰ্জা দুখন খোলা আছে, গ্ৰিলখনো আৰু ডাঙৰ তলা লগোৱা মেইন দৰ্জাখনো খোলা আছে। তাৰপিছতে অন্য একো হাত দিয়া নাই, খালি পইচা নিলে, দান পাত্ৰটো নিলে। দান পাত্ৰটো এই চুকত, নামঘৰ চুকতে খুলি পেলাই থৈ গৈছে। খুচুৰা পইচাখিনি আছে, বাকী টকাখিনি আৰু 5-6 হেজাৰমান আছিলে বুলি অনুমান কৰিছোঁ আমি। তাৰমানে মোৰ মতে 100 টকীয়া, 200 টকীয়া, 500 টকীয়া এনেকৈ ভৰাই থাকক সেইকে দিয়া। গতিকে 5,000-6 হেজাৰমান টকা। কি নামঘৰ এয়া? হা, কি নামঘৰ এয়া? এইটো নামঘৰ আমাৰ বাপাপং শ্ৰীমন্ত শংকৰগুৰু নামঘৰ। ঘটনা চুৰি হোৱা ঘটনাটো কালি যোৱা নিশা প্ৰায় আমি ঠিক ক'ব নোৱাৰিছোঁ। যোৱা নিশা আমিতো চবেই টোপনিতে আছিলোঁ, বৰষুণ ছিজন, আৰু এনেকৈ ৰাতিপুৱাই গম পাইছোঁ যে আমাৰ কালী মন্দিৰ চুৰ হ'ল। লগতে পাণবাৰী বাপাপং নামঘৰ আৰু ইয়াৰ ওচৰতে কালী মন্দিৰ এটা, 3টা ধাৰাবাহিকভাৱে, আৰু দোকানখন কেইবাটাও চুৰ হ'ল। আমি মানে ৰাইজ এটা অলপ আতংকিত হৈছোঁ যে কেনেকৈ প্ৰটেকশ্যন দিব বা কেনেকৈ আমি এনেকুৱা ৰক্ষণাবেক্ষণ দিম মন্দিৰ বা প্ৰতিষ্ঠানবিলাকক। দৈনিক যদি এনেকুৱাকৈ চুৰ ডকাইতবিলাক হৈ থাকে, তেনেহ'লে আমি সঁচাকৈ আমাৰ মানে যিপৰা ওচৰ চুবুৰীয়া মানুহ, আমি নিজে আতংকিত হৈছোঁ যে আমাৰ কালি আগতো মন্দিৰ চুৰ হৈছিলে। আজি পৰা 2 বছৰ আগত তেওঁলোকে ঠিক দান পত্ৰটো যেনেকুৱা ভাঙিছে আজি, ঠিক তেনেকুৱা 2 বছৰ আগতো তেনেকুৱা দান পত্ৰটো লৈ গৈছিলে, আৰু আমি নতুনকৈ দান পাত্ৰ এটা বনাইছিলোঁ। আৰু এইবাৰো এই দান পাত্ৰটো তেওঁলোক নিলে, আৰু আগৰ মেইন দৰ্জাটো ভাঙি এলড্ৰপ এটা আছিলে পিতলৰ, সেইখনো লৈ গ'ল, আৰু কিবাকিবি বস্তু যিবিলাক আছিলে আৰু সামগ্ৰিক বস্তু, সেইবিলাকৰ কিছু বস্তু তেওঁলোক নিলে। মাঘেৰিটাৰ পৰা প্ৰতীক চেত্ৰীৰ ৰিপৰ্ট, আছাম মিনিট 24।